হাই গাইজ, কি খবৰ আপোনালোকৰ? মই দীপ্তাশ্ৰী, আজি মোৰ চেনেল দীপ্তাশ্ৰী জ্যোতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম মেৰী বিস্কুটৰ পৰা কেনেদৰে কেক বনোৱা হয়। ভিডিঅ'টো চাব সম্পূৰ্ণ শেষলৈকে, আৰু যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেন্তে চাওঁ। প্ৰথমতে আমি মেৰিগ'ল্ড বিস্কুটৰ পেকেট এটা লৈ ল'ম। মই এইটো সৰু পেকেট এটাই লৈছোঁ। আপোনালোকে যদি ভাবে কেকটো ডাঙৰ কৰিব বিচাৰে তেনেহ'লে ডাঙৰ পেকেটো ল'ব পাৰে। ইয়াৰ পিছত মই এনেদৰে বিস্কুটখিনি ভাঙি ভাঙি মিক্সিত ভৰাই দিছোঁ। মিক্সিত ভৰাই দিলে গোটেই বিস্কুটখিনি সমান গুড়ি হ'ব আৰু পিছত ফিটিবৰ কাৰণে সুবিধা হ'ব। গোটেইখিনি সমানকৈ মিক্স হ'ব তেতিয়া। সেইকাৰণে মই এনেদৰে ভৰাই দিছোঁ বিস্কুটখিনি ভাঙি ভাঙি মিক্সিত। এইখিনি গুড়ি কৰি ল'লোঁ, হৈ গ'ল গুড়ি। এতিয়া মই এটা চকলেট মিক্স কৰিম, ডেইৰী মিল্ক চকলেটটো মই এতিয়া মিক্সিত পিচি গুড়ি কৰি ল'ম। এইটো অপশ্যনেল হয়, কিন্তু মই ইয়াত এইটো ফ্লেভাৰৰ কাৰণেই দিছোঁ। যেতিয়া চকলেটটো মিক্স কৰি দিম তেতিয়া আচলতে খাবলৈ বহুত টেষ্টি হয়। চকলেট ফ্লেভাৰ এটা আহে, বহুত ভাল লাগে তেতিয়া। এইটো আপোনালোকে দিব পাৰে, দি দিলে ভাল লাগে আৰু খাই পিনি। এইখিনি হৈ গ'ল, গুড়ি কৰিলোঁ, গুড়ি হৈ গ'ল ইমান ধুনীয়াকৈ। এতিয়া মই বিস্কুটৰ গুড়িখিনিৰ লগত চকলেটৰ গুড়িখিনি মিক্স কৰি দিম, ভালদৰে মিহলি কৰি দিম। কিবা পাত এটা পৰি গ'ল অকণমানি। এইখিনি মিক্স কৰি ল'ম। এতিয়া ইয়াত চেনি মিক্স কৰি দিছোঁ। চেনি 1 কাপ নহয়, 1 কাপতকৈ একদম কম লৈছোঁ, কাৰণ বিস্কুটত মিঠা থাকেই। আকৌ চকলেট মিক্স কৰিছোঁ, তাতো মিঠা থাকে। সেইকাৰণে চেনি অকণমান মিক্স কৰিছোঁ। যদি মিঠা বেছি খায় তেন্তে আপোনালোকে মিঠা বেছি দিব পাৰে। এতিয়া অকণমান কৰি ইয়াত গাখীৰ মিক্স কৰিম। গাখীৰ মিক্স কৰি ভালদৰে গোটেইখিনি মিলাই ল'ম, ভালদৰে গোটেইখিনি সানি ল'ম। এইখিনি গোটেইখিনি ইয়াত ধুনীয়াকৈ গাখীৰখিনি লাগি গৈছে। যিহেতু হাতেৰে দিগদাৰ হয়, এইখিনি আমি আকৌ এবাৰ মিক্সিত দি দিম, ভালদৰে যাতে গোটেইখিনি মিক্স হৈ যায়। ইয়াত অকণমান মই ৰিফাইন তেল মিহলাই দিছোঁ, যাতে অকণমান অইলি হয় কেকটো, নহ'লে বহুত ড্ৰাই হ'ব। ড্ৰাই হ'লে বেয়া লাগিব যিহেতু, সেইকাৰণে অকণমান ৰিফাইন তেল মই ইয়াত মিক্স কৰি দিছোঁ। এতিয়া মই ইয়াত কেইটামান খিচমিচ দিম। খিচমিচকেইটা আপোনালোকে নিদিবও পাৰে, আৰু খিচমিচকেইটা মই কাটি লৈছোঁ, গোটাই দিয়া নাই। কাটি খিচমিচকেইটা মই ইয়াত মিহলাই দিছোঁ, আৰু এইখিনি মিহলাই লৈ পিনি মই ইয়াত 2টা ইলাচি দি দিম। ইলাচি 2টা ফালি মই ইয়াত গুটিকেইটা দিম, অকল বাকলিটো দিয়া নাই। ফালি গুটিটো দিব, বাকলিটো মই ইয়াত নিদিওঁ, গুটিকেইটা দি দিম। এইখিনি এতিয়া মই আকৌ মিক্সিত দি দিম, যাতে ভালদৰে গোটেইখিনি মিক্স হৈ যায়। ধুনীয়াকৈ আকৌ মিক্স হৈ যাবৰ কাৰণে মই আকৌ এবাৰ মিক্সিত ফিটি দিম বস্তুখিনি। মই আচল বস্তুটোৱে পাহৰি গৈছিলোঁ, বেকিং পাউডাৰ অকণমান মিক্স কৰি দিছোঁ, 1 চামুচ। মই পাহৰিয়ে গৈছিলোঁ এইটো, কিন্তু কেতিয়াও নাপাহৰিব, এইটো বহুত জৰুৰী হয়।
এইটো তেতিয়া পাতি দিম অকণমান তেল মিক্স কৰি ল'ম এইটোত যাতে লাগি নাযায় তেল মিক্স কৰি ইয়াত ধুনীয়াকৈ পেষ্টখিনি দি দিম ইয়াত আপোনালোকে চাৰিওফালে কাগজ দি ল'ব পাৰে যাতে লাগি নধৰে তাৰ কাৰণে মই অৱশ্যে দিয়া নাই মই এনেকৈয়ে দিছোঁ এইখিনি হৈ গ'ল এতিয়া মই এনি ডিজাইনৰ কাৰণে ওপৰ দুটামান কিচমিচ ঢালি দিছোঁ এনি ডিজাইনৰ কাৰণে দিছোঁ মই এইটো হৈ গ'ল এইখিনি এতিয়া মই এইখিনি কুকাৰত ভৰাই দিম কুকাৰটোৰ তলত মই একো দিয়া নাই অকল পাত্ৰটো মই ভৰাই দিছোঁ এতিয়া ঢাকনখনৰ হুইচেলটো এৰাই পিনি আমি কুকাৰটো বন্ধ কৰি দিম একেবাৰে ল' ফ্লেমত থ'ম গেছটো তাৰপিছত 7-8 মিনিটৰ কাৰণে আমি এনেকৈ থৈ দিম তাৰপিছত আমি চামচোন কি বা হয় এইটো আমাৰ কেক হৈ গ'ল খালি একেবাৰে মিনি কেক কাৰণ বিস্কুটটো সৰু পেকেট লৈছিলোঁ সেইকাৰণে বৰ এটা ডাঙৰ নহ'ল আৰু বৰ এটা ডাঙৰ নহ'ল বাট এতিয়া ইয়াক কাটি চাম এনেকুৱা বা হ'ল মই ওপৰত অকণমান চকলেট দি দিলোঁ চকলেট গুড়া বাচি গৈছিলে সেইকাৰণে এতিয়া ইয়াক কাটিম ভিতৰত বা সিজিছে নাই সিজা কিবা হ'ল বহুত কোমল হৈছে একদম পুৰা সফট বহুত বেছিয়ে কোমল হৈছে ওলাও 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 ৱাও ইমান ধুনীয়াকৈ সিজিছে ভিতৰখিনিও সিজি গৈছে পুৰা এই ভাগিয়ে গৈছে ইমানেই কোমল ভাগিয়ে গৈছে ভিতৰখিনি চকলেট দিছিলোঁ যিহেতু চকলেটখিনি গলি গ'ল সেইকাৰণে অকণমান গলা চকলেটখিনিৰ কাৰণে পানী নিচিনা হৈছে কিন্তু সিজি গৈছে পুৰা অলৰেডি সিজি গৈছে বহুত ধুনীয়াকৈ সিজিছে বহুত বেছি কোমল হৈছে খাবলৈও বহুত টেষ্টি মই খালোঁ যিহেতু খাব আপোনালোকে এইদৰে কেতিয়াও মিছ নকৰিব মেৰিগ'ল্ড বিস্কুটৰ পৰাহে বনোৱা একো বেছি কষ্ট নহয় কেক যেনেকৈ বনায় তেনেকৈ বনাব পাৰিব তাতকৈ বেছি কম বস্তুহে লাগে কণীও কোনো দৰকাৰ নহয় ইয়াত বনাই খাই চাব এদিন এইদৰে তেতিয়া গম পাব বহুত বেছি টেষ্টি হয় আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই